পাহুল ভাই ভালে আছে? ভাই ভালে আছো, বহুত দিন পিছত দেখা বল, কত যোৱা? পাহুল ভাই মোর বহুত টেনশন পাহুল ভাই। কি টেনশন নো তোমার? ওই মানে এটার পিছত এটা মানে সমস্যা। কি সমস্যা হয়েছে? তোমার তাত এনেকুৱা কোনো ভাল বাবা চাবা আছে নেকি? বাবা মানে ইয়া কবিরাজ বাবা? কবিরাজ বাবা মানে আছে, এটা আছে, চিনাকি এটা আছে, মোৰ ভাল বন্ধু। মানে মোর হাতটো দেখা কিনা মই মানে যেগিলা প্ৰব্লেম হৈ আছে এইটোৰ সমস্যাৰ সমাধান বিচাৰি আহিছো আজি। নাই আছে, এতিয়া বাবা তাতে আছে না নাই বাবা কিন্তু খবৰ কৰিব লাগব আৰু। তুমি যাবা নেকি এতিয়া বাবার তাত? যাম মই। পিছে বলা তোমাক লৈ যাও, ব'লা। বলা। এফালে গেলে এই তাতে বাবার আসনটো, এই তাতে যাম। এইয়া বাবা, বলা বাবার তাত যাও, বাবা আসনত বহি আছে। বাবার তাত আসি উঠা তুমি, তোমার কি প্রবলেম আছে তুমি কোয়া। তুমি ভাইকে বহা আছে, বাবা মোর বহুত সমস্যা হৈছে, আপুনি মোৰ হাতখন চাই কিনে মোৰ সকলো সমস্যাৰ সমাধান আজি কৈ দিয়ক। হৈ যাব বাচ্চা, সব হৈ যাব। তোর বিরাট সমস্যা হয়েছে। অ বাবা, তোর মাইকিয়ে তোক বিরাট কষ্ট দি আছে। অ বাবা, হয় বাবা। বাবা বেলেগ ওলা লাইন মারে। অ বাবা, এটা বস্তু চাই ল, যাৰ লগত লাইন মাৰে তাৰ নাম্বাৰত 93 আছে লাষ্টত। অ বাবা আপুনি কেনেকে জানে বাবা? কি লৈছে? তুমি ভালকে কথা গিলা কোৱা, বাবাক বুজি কাৰণে কবা দিয়া। তোৰ কাৰণে ভাল খবৰ আছে। কি আছে বাবা? তোৰ মাইকীটো আৰু বেছি দিন নিঠিকে, বেল্টি যাব। বাবা মই এইটোৱে বিচাৰি আছো বাবা, এই সমস্যাৰ সমাধানে মই বিচাৰি আছো। কি কৰিব লাগিব আপুনি কওক, মই চব কৰিব ৰাজি আছো বাবা। আপুনি ঠাই কৈ দিয়ক। অলপ খৰচ হ'ব দেই। খৰচ হ'ব বাবা, মই কৰিম। খৰচা কিন্তু মোক এটা 3 মাহৰ গাভিন ছাগলী দিব লাগিব। দিলো বাবা। 5 লিটাৰ গাখীৰ দিব লাগিব হ'ব। আৰু এক এখা বঢ়িয়া মালভোগ কল দিব লাগিব। হ'ব বাবা, মই দিম। বাবা আপোনাৰ ঘৰৰ পৰা ফোন আহি। হেল্ল' জান। হেল্ল' জান, ঘৰত আলহী আহিছে। কি কি লাগে কোৱা, এটা বগৰা পাইছো। 1 কেজি খাহী, 1 কেজি পিঁয়াজ আৰু ঐ, আদা নহৰু বটা দিবা। 1 কেজি খাহী মাংস হয় বাবা। আৰু 1 কেজি পিঁয়াজ হয় আৰু আদা হয়। নহৰু অ। এতিয়াই লাগিব, নহ'লে কিন্তু তোৰ মাইকী বহুত দিন জীয়াই থাকিব। নাই বাবা, হ'ব বাবা, হ'ব। যা। মই এতিয়া আনি আছো বাবা। বাবা মই এটা কথা বুজি নাপাও, বেলেগ বাবাই পাঠা খুঁজে, কালা পাঠা খুঁজে, তুমি গাভিন ছাগলী কিয় খুজিছা বাবা? ঐ কেলা, মোৰ মাইকীয়ে আজি 2 মাহ ধৰি কাজিয়া কৰি আছে, তাইক বোলে গাভিন ছাগলী লাগে। মোৰ তাতো পইচা নাই, আজি বকৰা পাই গ'লো, বকৰাটোৰ পৰা মিলাই ললো আৰু। বাবা মই আৰু এটা কথা বুজি নাপালো, বাবা তাৰ মাইকীক যে লাইন মাৰে সেইটো লাষ্টৰ নম্বৰো আপুনি গম পালে, আপুনিতো বহুত কামেই কৰ বাবা। তাৰ মাইকীৰ লগত ময়ে লাইন মাৰো। বকৰা আৰু লৈ আহিম ৰাস্তাৰ পে, যে যা কিছু পাম মোক আধা আধা দিবা, আৰু গাভিন ছাগলৰ পোৱালিটো মোক দি দিবা। হ'ব, ঐ তই নামটো লিখি দিবি। তোমাৰ নাম্বাৰটো মোৰ তাতে দি যাবা, আৰু তুমি যদি মুৰ্গা পোৱা মুৰ্গাগিলা লৈ আহিবা। লৈ আহিম, যা হ'ব 50-50 ভাগ হ'ব, ঠিক আছে? ঠিক আছে বাবা, মই আহো, মোক আশীৰ্বাদ কৰক। যা বাচ্চা যা। দে আৰু বাবা।